আসসালামু আলাইকুম মোৰ নতুন এটি ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি মোৰ ৰেচিপিত আছে ৰঙালাও আৰু মুৰ্গী ভাজি। তে চাই থাককচোন মই ৰঙালাও আৰু মুৰ্গী কেনেকৈ বনাওঁ। মই ৰঙালাও আৰু মুৰ্গীৰ কাৰণে লৈছো। এইফালে ৰঙালাওখিনি আগতীয়াকৈ কাটি ধুই ধাই ৰাখিছোঁ আৰু লৈছো মই মিডিয়াম সাইজৰ দুটা পিয়াজ। ইফালে লৈছো 2 চামুচ আদা নহৰুৰ পেষ্ট, ইফালে শুকান জলকীয়া আৰু মই মুৰ্গীখিনি আগতীয়াকৈ ফ্ৰাই কৰি ৰাখিছোঁ। এতিয়া চাই থাকক মই ৰঙালাও কেনেকুৱাকৈ বনাওঁ। মই তেল মুৰ্গী ফ্ৰাই কৰা তেলখিনিতে পাঁচফোৰণ দি দিছোঁ, জলকীয়াকেইটাও দি দিছোঁ। এতিয়া মই দি দিছোঁ পিঁয়াজখিনি। পিঁয়াজৰ কালাৰটো ব্ৰাউন কালাৰ কৰি ল'ব। ৰঙালাও আৰু মুৰ্গীৰ তৰকাৰী কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাবচোন। আমাৰ কিন্তু বহুত প্ৰিয় হয়, বহুতে খাইছে। যিসকলে খোৱা নাই তেওঁলোকৰ কাৰণে সুবিধা হ'ব ভিডিঅ'টো। এতিয়া মই আদা নহৰু পেষ্টখিনি ইয়াতে দি দিছোঁ। মোৰ আদা নহৰু আৰু পিঁয়াজ কালাৰ হৈ গৈছে। এতিয়া মই ইয়াতে মছলা ব্যৱহাৰ কৰিম। মই নিমখ ব্যৱহাৰ কৰিছোঁ 1 চামুচ। আপোনালোকে ৰঙালাওত বেছি নিমখ নিদিব, সোৱাদ অনুসৰি যিমানখিনি লাগে দি দিব। হালধি ব্যৱহাৰ কৰিছোঁ 1/2 চামুচ, জিৰা গুড়ি 1 চামুচ আৰু জলকীয়া গুড়ি 1 চামুচ। এতিয়া মই এইখিনি ভালকৈ লৰাই দিম। ফ্ৰাই কৰি ৰখা মুৰ্গীখিনি মই ইয়াতে মছলাখিনি দি দিছোঁ। ব্যৱহাৰ কৰিব যাতে মছলাখিনি তলত লাগি নাযায়। মই মুৰ্গীখিনি দুবাৰমান লৰাই দিলোঁ। এতিয়া মই ইয়াতে কাটি ৰখা ৰঙালাওখিনি দি দিম। মই ৰঙালাওখিনি দুবাৰমান ভালকৈ মুৰ্গীখিনিৰ লগত লৰাই দিলোঁ। এতিয়া মই এইখিনি 15 মিনিটৰ কাৰণে গেছ ল' ফ্লেমত ৰাখি ঢাকনি লগাই দিম। 15 মিনিট পিছত চাই আছোঁ। মই ৰঙালাও ভাজিখিনি এবাৰ মাজতে লৰাই দিওঁ। 15 মিনিট হোৱা নাই বাৰু, তথাপিতো মই মাজতে ভাজিলোঁ এবাৰ লৰাই দিওঁ। একেৰাহে 15 মিনিট থৈ নিদিব, মাজে মাজে আপোনালোকে লৰাই থাকিব। মই ইয়াতে কিন্তু এতিয়ালৈকে পানী ব্যৱহাৰ কৰা নাই। এতিয়া অলপ ইয়াতে পানী দি দিম। আৰু অকণমান সময়ৰ কাৰণে ঢাকনিখন লগাই দিম। মোৰ ৰঙালাও আৰু মুৰ্গীৰ তৰকাৰী প্ৰায় হৈ গৈছে। ৰঙালাও সিজি গৈছে। আপোনালোকে এনেকুৱাকৈ ৰঙালাও আৰু মুৰ্গী বনাই খাবচোন, খাবলৈ বৰ ধুনীয়া হয়। যিসকলে খোৱা নাই তেওঁলোকৰ কাৰণে সুবিধা হ'ব। জোলটো আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি যিমানখিনি লাগে ৰাখিব। মই ইমানখিনি ৰাখিছোঁ। এতিয়া মই ৰঙালাও তৰকাৰী গেছ অফ কৰি দিছোঁ। এয়া মোৰ ৰঙালাও আৰু মুৰ্গীৰ তৰকাৰী ৰেডি হৈ গ'ল। চাওকচোন, দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ সিমানখিনিয়ে ধুনীয়া হয়। খাবলৈ বহুত সোৱাদ হয়। আপোনালোকে এনেকুৱাকৈ বনাই খাব।
আৰু খাই কেনে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগে, বহুত বেছি টেষ্টি হয়। তেনেহ'লে মোৰ ৰেচিপিটো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা সৰু সৰু ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিবলৈ মই চেষ্টা কৰিম। তেনেহ'লে আজিলৈ মই এৰিছোঁ।